এটা কোম্পানী যদি আমাৰ অসমত প্ৰৱেশ ঘটে তেনেহলে আমাৰ যি স্থানত কোম্পানীটোৰ প্ৰৱেশ ঘটে সেই স্থানৰ আশে-পাশে থকা সকলো লোক স্বাৱলম্বিতাৰ দিশত আগুৱাই যাব পাৰিব। বন্ধুসকল নমস্কাৰ, মই আজি আৰু এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বন্ধুসকল, মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাব আৰু মোৰ আগৰ ভিডিঅ'বোৰ যেনেদৰে আপোনালোকে আঁকোৱালি লৈছে এই ভিডিঅ'টো যেন আপোনালোকে আঁকোৱালি লয় মই তাৰেই আশা কৰিছোঁ। আজি মই মোৰ ভিডিঅ'টি আৰম্ভণিতে মই আপোনালোকক সদায় কৰাৰ দৰে আজি এটি ৰিকুৱেষ্ট কৰোঁ। মোৰ ভিডিঅ'টিৰ তলত থকা যিটো ছাবস্ক্ৰাইব বাটন আছে সেই ছাবস্ক্ৰাইব বাটনটো আপোনালোকে প্লিজ দবাই মোৰ আপোনালোকে সহায় কৰক আৰু লগতে যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগে তেনেহ'লে ভিডিঅ'টি লাইক কৰক, শ্বেয়াৰ কৰক। গতিকে আহক এতিয়া আমি আমাৰ ভিডিঅ'টিলৈ যাওঁ। আজিৰ ভিডিঅ'টি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে বহুজনৰ মাজত এটি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন হয়, বাহিৰৰ ৰাজ্যৰ দৰে আমাৰ অসমতো যদি কোম্পানী থাকিল হয় তেতিয়াহ'লে কিমান ভাল হ'ল হয়। আমি অসমতেই থাকি অসমৰ কোম্পানীতেই কাম কৰি আমি আমাৰ ঘৰ পৰিয়াল আমি সুকলমে চলাব পাৰিলোঁ হয়। আজি আমাৰ অসম চৰকাৰে অসমৰ গৰীবতা দূৰ কৰিবৰ কাৰণে 1 লাখ চাকৰিৰ নিযুক্তিকৰণ কৰিছে আৰু তাত সফলতাও লাভ কৰিছে। কিন্তু 1 লাখ চাকৰিয়ে জানো অসমৰ গৰীবতা দূৰ কৰিব পাৰিব? আজি 1 লাখৰ বাদে বহু লাখ লোকে এটি কামৰ বাবে পাগলৰ দৰে হাবাদুৰি খাই পৰিছে। কিন্তু মই ভাবোঁ সেই লোকসকলৰ ওপৰত আমাৰ অসম চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেওঁলোকে কৰ্মসংস্থাপন কেনেকৈ পাব? আমাৰ অসম চৰকাৰে বহুত ডাঙৰ সমস্যা সমাধান কৰিছে আৰু এই সমস্যাটো যিদিনাই আমাৰ অসম চৰকাৰে সমাধান কৰিব পাৰিব আৰু সেইদিনাই ভাবিব আমাৰ অসমখন আন ৰাজ্যৰ তুলনাত এখন বহুত ধুনীয়া ৰাজ্য হৈ পৰিব বুলি মই ভাবোঁ। অসম চৰকাৰৰ যিটো সপোন যে আন ৰাজ্যৰ তুলনাত এখন সুন্দৰ ৰাজ্য বনাম বুলি এটা যিটো সপোন, এই সপোনটো তেতিয়াহে পূৰণ হ'ব বুলি মই ভাবোঁ। অসমৰ নিবনুৱাসকলক গৰীবতাৰ পৰা মুক্ত কৰিবৰ কাৰণে অসমত কোম্পানীৰ প্ৰৱেশ কৰোৱাটো মই ভাবোঁ যে নিতান্তই প্ৰয়োজন। কাৰণ এটা কোম্পানীৰ প্ৰৱেশৰ লগে লগে যি স্থানত কোম্পানীটো স্থাপন কৰা হ'ব সেই ঠাইৰ আশে-পাশে থকা গোটেই এৰিয়াটো এটা ডেভেলপৰ মুখেৰে আগবাঢ়ি যাব। কোম্পানীটো যি ঠাইত স্থাপন হ'ব সেই ঠাইৰ আশে-পাশে থকা লোকসকলে কেনেদৰে নিজকে নিজে স্বাৱলম্বীৰ দিশলৈ আগবাঢ়িব মই আপোনালোকক বিৱৰি কওঁ। কোম্পানী থকা ঠাইৰ আশে-পাশে যিসকল লোক আছে তেওঁলোকে কোম্পানীত প্ৰয়োজন হোৱা কিছু বস্তুৰ যোগান ধৰিব পাৰিব। মানে যেনেদৰে এটা কোম্পানীত বস্তু অনা নিয়া কৰিবৰ কাৰণে এখন গাড়ীৰ প্ৰয়োজন হয়। আশে-পাশে থকা কোনো লোকে যদি কষ্ট কৰি হ'লেও লোন লৈ হ'লেও যদি এখন গাড়ী কিনি সেই কোম্পানীত ব্যৱহাৰ কৰে তেনেহ'লে সেই কোম্পানীৰ পৰাই তেওঁ গাড়ীখনৰ জৰিয়তেই উন্নতিৰ দিশলৈ আগবাঢ়ি যাব পাৰিব। আৰু কোনোৱে তাত কাম কৰা যিসকল লোক তেওঁলোকক থাকিবৰ কাৰণে এটা ৰুম বনাই দিয়ে, তেওঁলোকে সেই ৰুমত থাকিবৰ কাৰণে সুবিধা কৰি দিয়ে, তাৰ পৰা ৰুম ভাড়া লৈয়েই তেওঁ উন্নতিৰ দিশত আগুৱাই যাব পাৰিব। আৰু তেওঁলোকক যিসকল লোক সেই ৰুমত থাকিব তেওঁলোকক খোৱা বস্তুৰ প্ৰয়োজন হ'ব, যেনে চাউল, দালি, শাক চব্জি আদিৰ প্ৰয়োজন হ'ব। সেই প্ৰয়োজনৰ বাবে কোনোৱে আকৌ এখন দোকান দিয়েই তেওঁলোকক সেই খাদ্যৰ যোগান ধৰিবৰ কাৰণে এখন দোকানৰ সহায়ত তেওঁ উন্নতিৰ দিশত আগুৱাই যাব পাৰিব। আৰু যিসকল লোকৰ সিমানখিনিৰ কাৰণে ক্ষমতা নাই তেওঁলোকে সেই কোম্পানীত কাম কৰিয়েই তেওঁলোকৰ উন্নতিৰ দিশত আগুৱাই যাব পাৰিব। আৰু কোনোৱে সেই কোম্পানীক লাগতিয়াল মেটেল যোগান ধৰিবৰ বাবে সৰু ইণ্ডাষ্ট্ৰী খুলি তেওঁলোকৰ স্বাৱলম্বিতাৰ দিশত আগুৱাই যাব পাৰিব। গতিকে মই ভাবোঁ এটা কোম্পানী যদি আমাৰ অসমত প্ৰৱেশ ঘটে তেনেহ'লে আমাৰ যি স্থানত কোম্পানীটোৰ প্ৰৱেশ ঘটে সেই স্থানৰ আশে-পাশে থকা সকলো লোক স্বাৱলম্বিতাৰ দিশত আগুৱাই যাব পাৰিব। হয়তো নিজে কাম কৰিয়েই হওক,
হয়তো কোম্পানীত কিছু বস্তু যোগান ধৰি হোক, হয়তো কোম্পানীত কাম কৰা লোকসকলক থাকিব খাব কাৰণে বস্তু যোগান ধৰাই হোক, এনেকৈয়ে তেওঁলোক নিজৰ উন্নতিৰ দিশত নিজে আগুৱাই যাব পাৰিব। আৰু আমাৰ অসমত লাগতিয়াল হোৱা বহু বস্তুৱেই আমাৰ অসমৰ বাহিৰৰ পৰাই আহে। আৰু মই ভাবোঁ আমাৰ অসমৰ ভিতৰত যিবোৰ বস্তু লাগতিয়াল হয় সেই বস্তুবোৰৰ উৎপাদন যদি আমাৰ অসমতেই কৰাব পাৰি আৰু আমাৰ অসমতেই ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে বাহিৰৰ পৰা বস্তু নিকিনি আমাৰ অসমৰ বস্তুৱেই অসমতেই ব্যৱহাৰ কৰিলে আমাৰ অসমৰ অসমীয়াসকল স্বাৱলম্বী হ'ব বুলি মই ভাবোঁ। গতিকে মই অসম চৰকাৰক কৰজোৰে অনুৰোধ কৰোঁ, আমাৰ অসমৰ অসমীয়াসকলক অসমতেই কাম দিয়াৰ ব্যৱস্থা কৰক আৰু আমাৰ অসমখনক সকলো দিশতে শক্তিশালী কৰি তোলাৰ আশা ৰাখিছোঁ। গতিকে এই আশা ৰাখি মই আজি মোৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।